আহি আমি আহি পালোঁ কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলা। মা কামাখ্যাৰ শ্ৰীচৰণত আশীৰ্বাদ ল'বলৈ বলক তেতিয়াহ'লে মন্দিৰলৈ আগুৱাই যাওঁ। गर्मी है भाई, बहुत ऊपर उठिब লাগিব। আধা দেখিলোঁ আৰু আধা ওপৰত আছে, এইপিনে যাব লাগিব। অৱস্থা বেয়া, ইঞ্জিন ডাউন পৰি গ'লে ভাগৰ লাগি গ'ল দে। বুঢ়ী বহুত ওপৰত উঠিলোঁ। অলপ ৰেষ্ট ল'লোঁ, বেছি দূৰ নাই আৰু অলপ ওপৰত গেলি পাই যাম। বন্ধুকেইটা আহি পোৱা নাই এতিয়ালৈকে, পিছপিনে আছে। এজন আহি পাল, চিঅ' ছাৰ, আৰু তিনিজন আহি আছে। বলক উল্টা তললৈ নামিব লাগিব, ৰাই পিন্ধি ঘূৰি আহিব লাগিব। কেনেকুৱা লাগিল খোজকাঢ়ি? ভাল লাগিল মানে কেনেকুৱা লাগিল? বহুত ভাল লাগিছে। মা কামাখ্যাৰ ওচৰলৈ আহিছে না, ভাল লাগিছে। বেছি কষ্ট হোৱা নাই, মা ৰাখি দিবাত আছে লগতে। বেছি কষ্ট হোৱা নাই যদিও বহুত ভাল লাগছে, চবেই আহিব লাগে। ঠিক আছে, অকণমান ঘূৰো চাৰিওপিনে।